আপোনালোকৰ নকনি বা জেনুভেলগাম হৈছে নেকি? নকনি বা জেনুভেলগাম হ'ল আঁঠু দুটা খোজকাঢ়িলে বা থিয় হৈ থাকিলে লগ লাগি থকা এটা ডিফৰ্মিটি। আজি মই আপোনালোকক নকনিৰ কাৰণে খুব কেইটামান ইফেক্টিভ এক্সাৰচাইজ শিকাম। এক্সাৰচাইজটো হ'ল স্কোৱাট। স্কোৱাট কৰাৰ সময়ত এটা কথা মনত ৰাখিব যে আঁঠু দুটা যাতে এটাৰ পৰা আনটোৰ ওচৰত নাহে আৰু স্কোৱাটটো যাতে কৰাৰ সময়ত নি দুটা যাতে দূৰত থাকে এটাৰ পৰা আনটোলৈ। কাৰণ এডাক্টৰ মাছলটো টাইট হ'লে আপোনাৰ নি দুটা এটাৰ পৰা আনটোৰ কাষত আহিব চেষ্টা কৰে। চ' স্কোৱাট কৰাৰ সময়ত নি দুটা দূৰে দূৰে ৰাখিব। দেন স্কোৱাটটো 20 টাইমছ ৰিপিট কৰিব শ্ল'কে। ছেকেণ্ড এক্সাৰচাইজ দুটা ভাঁজ কৰি বহি ল'ব। দেন এখন ভৰি আনটো আঁঠুৰ ওপৰত থ'ব। দেন ভৰিৰ পতাখন ৰাউণ্ডকৈ ঘূৰাব আৰু এখন হাতেৰে আঁঠুৰ তলত জোৰকৈ প্ৰেছাৰ দি ধৰিব। ৰাউণ্ডকৈ ভৰিখন ঘূৰাব, ভৰিৰ পতাখন। ছেইম এক্সাৰচাইজটো অপজিট ছাইডে কৰিব। আঁঠুৰ তলত হাতখনেৰে ধৰিব, দেন ভৰিৰ পতাখন ৰাউণ্ডকৈ ঘূৰাব। এক্সাৰচাইজটো 20 টাইম কৰিব ইচ লেগ। থাৰ্ড এক্সাৰচাইজটো হ'ল ইনভাৰ্চন ইভাৰ্চন। ভৰিৰ পতাখন বাহিৰৰ ফালে নিব, দেন ভিতৰৰ ফালে আনিব। এক্সাৰচাইজটো শ্ল'কে 20 টাইমছ ৰিপিট কৰিব দুটা ছাইডে 20 টাইমছকৈ কৰিব। ফ'ৰ্থ এক্সাৰচাইজটোৰ কাৰণে ছাইড হৈ বহি ল'ব, আঁঠু দুটা বেণ্ড কৰিব, কঁকালত হাতখন থ'ব, দেন কঁকালখন উঠাই দিব। কঁকালখন উঠাই দিব, দেন নমাই দিব। যদি এক্সাৰচাইজটো কঠিন বনাব খুজিছে তেনেহ'লে ভৰি দুখন চিধাকৈ লৈ কঁকালখন উঠাই দিব, দেন নমাই দিব। এক্সাৰচাইজটো 20 বাৰ ৰিপিট কৰিব দুটা ছাইডে। এক্সাৰচাইজটোৰ কাৰণে এটা পিল' লৈ ল'ব। পিল'টোত ছাইড হৈ শুই ল'ব, আঁঠু দুটা বেণ্ড ৰাখিব, ভৰিৰ এখন পতা আনখন ভৰিৰ ওপৰত ৰাখিব, দেন এখন ভৰি আনখন ভৰিৰ পৰা উঠাব শ্ল'কে। এক্সাৰচাইজটো শ্ল'কে 20 টাইম ৰিপিট কৰিব দুখন ভৰিতে। এক্সাৰচাইজটোৰ কাৰণে এডাল বেল্ট বা এখন গামোচা লৈ ল'ব, আঁঠু দুটাৰ ছাইডত গামোচা বা বেল্টডাল লগাই ল'ব, দেন আঁঠুকেইটা এটাৰ পৰা আনটোৰ দূৰত নিব চেষ্টা কৰিব আৰু হাতেৰে বেল্টডালত প্ৰেছাৰ লগাব যাতে আঁঠুকেইটা এটাৰ পৰা আনটোৰ পৰা দূৰ কৰাত কঠিন হয়। এক্সাৰচাইজটো 20 টাইমছ ৰিপিট কৰিব। এইকেইটা এক্সাৰচাইজ যদি আপোনালোকে ৰেগুলাৰলি কৰি যায় আপোনালোকৰ নকনিৰ প্ৰব্লেমটো লাহে লাহে কমি যাব। আৰু এক্সাৰচাইজকেইটা কৰোঁতে যদি খুব বেছি পেইন অনুভৱ কৰে তেনেহ'লে এক্সাৰচাইজকেইটা কৰা বন্ধ কৰি দিব। ভিডিঅ'টো চাই যদি ভাল লাগিল থাম্বছ আপ বাটনটো ক্লিক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।